Ra cái được không? কওক বেলেগুৰি সত্ৰ হয় কি হ'ল ঘটনাটো ল'ৰাটো নিশা ভাত পানী খাই বৈ শুই আছে বুঢ়া এজন আছিলে বুঢ়াজন ইফালে শুইছেহি আৰু ল'ৰাকেইটাই বহুত হেৰিয়ালৈ হাঁহি মেলি থাকে থাকি পেলাই শুইছে শুই পেলাই তাৰপৰা কি হৈছে কি নাই হোৱা আমি আছোঁ ইয়াত আমিতো একো ক'ব নোৱাৰোঁ সেইকাৰণে বেছি বহলে কৈ কি হ'ল ছুইচাইড কৰিলে কি নাম আছিলে ল'ৰাটোৰ নাম দেৱজিৎ দেৱজিৎ কি লিখে উপাধিটো নাজানো মই তেওঁ ঘৰ ক'ত আছিলে তেওঁৰ ঘৰ ধেমাজিত ইয়াত কিমান দিন হ'ল থকা ইয়াত হৈছে 7-8 বছৰমান হৈছে 7-8 বছৰ হৈছে কি হ'ব পাৰে ঘটনাটো আচলতে ঘটনাটো আৰু এইটো সত্ৰটো কেনেকুৱা হ'ব পাৰে মানে সি তাত নাম গাব নলগীয়া ল'ৰা হয় নেকি সি চুতীয়া মানুহৰ ল'ৰা তেওঁবিলাকে তাক বলৰে নাম গাবলৈ লগাই দিলে নাম গায় সেইকাৰণে সত্ৰৰে লোক সি আচলতে নাম গাবৰ যোগ্যতাত নাছিলে এইবিলাকে জোৰকে তাক যিজন গোসাঁই সেইজনে দুৰন্ত মানে তাক হেৰি কৰি গোসাঁই কোন মুনীন মহন্ত তেখেত নাছিল নেকি তেখেত তেতিয়া আছে না আজি নাছিল নেকি আজি নাই মই খুব হাক দিলোঁ সেই ল'ৰাটোক বোলো নামত বহাব নালাগে ৰাইজে অলপ বিৰোধিতাও কৰিছিলে নেকি জনাবিলাকক বিৰোধিতা কৰে নজনাবিলাকে নাই আৰু তেওঁ মানে চুতীয়া হোৱাৰ কাৰণে কৰিব নালাগিছিল আমাৰ এইখন হ'ল দুজনাগুৰি থান হয় মাধৱদেৱ শংকৰদেৱ দুজনাগুৰি থানত ভুলৰ কাৰণে হ'ল নেকি সত্ৰাধিকাৰ ভুলৰ কাৰণে তেখেত আজি নাছিলে আজি নাই ক'ত গ'ল তেখেত সত্ৰৰে এতিয়া গুৱাহাটীত আছে বুলি কোৱা শুনিছোঁ হয় নেকি তেওঁ মানে সত্ৰাধিকাৰৰ মৰ্মত্ব গুণ সত্ৰাধিকাৰ মমতালিৰ কাৰণে অন্যান্য ক্ষেত্ৰতো হয় নেকি মমতালি তেওঁ এইবিলাক এতিয়া তেওঁক অধিকাৰ পতাৰ পৰা কাকো হেৰি নকৰে কাকো গুৰুত্ব নিদিয়ে তেওঁ মমতালিয়ে কাম কাজ চলায় আপোনাৰ ইয়াত কিমান বছৰ হ'ল মোৰ ইয়াত এতিয়া 83 বছৰ হ'ল আপুনি 8 মাহ এদিনৰ সত্ৰতে মুঠতে মোৰ 83 বছৰ হ'ল 8 মাহ ইয়াত থকা কিমান বছৰ হ'ল ইয়াত থকা 70তকৈ বেছি হ'ল 70 বছৰতকৈ বেছি কেতিয়াবাতো এনেকুৱা ঘটনা আপুনি দেখা নাই দেখা এইবাৰে প্ৰথম হৈছে আৰু এইটো সত্ৰাধিকাৰগৰাকীৰ কাৰণেই হৈছে কাৰণ নতুন সত্ৰাধিকাৰ নতুন ঘটনা এওঁ কিমান চনত ইয়াত সত্ৰাধিকাৰ হৈছে আজি 3 বছৰ হৈছে